এভৰিৱান কি খবৰ সকলোৰে সো আজিতো অম্বুবাচী মেলাৰ শেষৰটো দিন আৰু আজি কামাখ্যা মন্দিৰৰ দুৱাৰ খুলিব কিন্তু কামাখ্যা মন্দিৰ যোৱা নহল কাৰণ ঘৰত বহুত বেছি অসুবিধা হৈ আছে মানে মোৰ শহুৰ দেউতা হস্পিটেলাইজ হৈ আছে যেটো কাৰণত মানে মোৰ শাহুমাও দেউতাৰ লগত হস্পিটেলতে আছে এতিয়া ঘৰত মই যিখিনি নিয়ম পাৰো কৰিছো আজি যেহেতু নিয়ম মতে ঘৰৰ কানি কাপোৰ কানি এইবোৰ ধুৱে ঘৰ দুৱাৰ চাফ চিকুণ কৰে মন্দিৰত শৰাই দিয়ে ময়ো বাৰু আটাইবোৰ ঘৰৰ কাম কৰি মন্দিৰত শৰাই আগবঢ়াইছোঁ শৰাইখন আগবঢ়োৱা দেৰিয়ে হ'ল অকণমান ভগৱানক খাই ল'ব দিছিলোঁ কিন্তু চাকি গছে নুমিল যিহেতু চাগে ভগৱানে খালে এতিয়া আমি মানুহে খাব পাৰিম প্ৰসাদ সো কিছুমানে আমাৰ ইয়াত বাৰু প্ৰসাদ বুলি নকয় গাজি বুলি কয় কিন্তু আপোনালোকৰ আগত মই প্ৰসাদ বুলিয়ে ক'লোঁ এতিয়া আমি খাব পাৰিম আৰু আপোনালোকক মই মিনি ব্লগ দি থাকোঁ ইয়াৰ আগত যিটো মিনি ব্লগ দিছিলোঁ মই মাৰ ঘৰত দিছিলোঁ কিন্তু মাৰ ঘৰৰ পৰা আহিলোঁ দেৰিয়ে হ'ল অহা কেইদিনমান দেৰিয়ে হ'ল এতিয়া মই শহুৰ দেউতাৰ ঘৰতে আছোঁ চ' ইয়াত আজিৰ দিনটোতো এনেকৈয়ে পাৰ কৰিলোঁ আৰু আপোনালোকৰ পিনে অম্বুবাচী মেলাৰ নিয়মবোৰ কেনেকুৱা সেইটোও জনাবচোন আৰু আমাৰ ইয়াত নলবাৰীত বাৰু নিয়মবোৰ অকণমান বেলেগ কিন্তু মোৰ মাৰ ঘৰৰ নিয়মবোৰ কেনেকুৱা আছিলে মানে ৰাতিপুৱাৰ পৰা একো নাখায় খালী পেটে থাকে খালী পেটে কাম কাজবোৰ কৰিব কৰি উঠিয়ে মন্দিৰত শৰাই আগবঢ়াই একেবাৰে গধূলি মাছ মাংস আনি ধুনীয়াকৈ মানে ৰাতি ভাত সাজ খায় ইয়াত বাৰু নিয়মটো বেলেগ ইয়াত দিনত ভাত খায় এতিয়া মই শৰাইখন দিয়া হোৱাৰ পিছত ভাতেই বনাম দুপৰীয়াৰ কাৰণে চ' আপোনালোকৰ পিনে কেনেকুৱা নিয়মবোৰ কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ বাই বাই